প্ৰত্যেক দিনেই ৰিণিকীয়াই মাতে প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি যাৰ নামেই হৈছে চান্দুবি, যাৰ বাবে প্ৰকৃতিৰ মাজত বিলীন হ'বলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। মিৰ্জাৰ পৰা 30 কিলোমিটাৰ নিলগত অৱস্থিত এঘণ্টাৰ বাট চান্দুবি। চান্দুবি যেন প্ৰকৃতিৰ সবাতোকৈ অমূল্য সম্পদ। আজি আমি আহি উপস্থিত হৈছোঁ চান্দুবি বিলত। দেখিবলৈ পাইছে হয় আগত চান্দুবি বিল হয়, এয়া চান্দুবি বিল। চাৰিওপিনে কেৱল চৰাই চিৰিকটিৰ মাত শুনিবলৈ পাইছে চাগে। মানে ইমান ধুনীয়া এটা পৰিৱেশ। চান্দুবি বিলৰ বিষয়ে বহুতেই জানে, তথাপিতো মই বাৰু কৈছোঁ। চান্দুবি বিলটো হৈছে 1950 চনত যেতিয়া ভূমিকম্প হৈছিলে, বিৰাট ডাঙৰ ভূমিকম্প এটা হৈছিলে, সেই সময়ত এই চান্দুবি বিলটোৰ সৃষ্টি হৈছিলে। আৰু জানুৱাৰী মাহত এটি ফেষ্টিভেল হয় ইয়াতে, সেই সময়ত বহুত মানুহ আহে ইয়াতে। আৰু এটা মেলা এখন হয়, দূৰ দূৰণিৰ পৰা মানুহ আহে তেতিয়া এই বিলখনলৈ, বিলখন চাবৰ কাৰণে। আৰু এই বিলখনক লৈ পেলাই বহুখিনি মানে ঐতিহ্য আৰু বহুখিনি কথা জড়িত হৈ আছে। আমাৰ ককা আইতা সিহঁতে কৈ থাকে যে চান্দুবি বিল কেনেকৈ সৃষ্টি হৈছে, তো এইটো খুবেই জানিবলগীয়া আমাৰ সকলোৰে বাবেই। আৰু পাহাৰ এখন ডুবি গৈছে, তলত গৈছে মানে। তো এইদৰে বহু পাহাৰৰ ইটো পিনে আছে এই বিলখন। আৰু ইয়াত যে থৈ দিয়া হৈ আছে এইকেইখন নাৱতে কোনোবাৰ যদি উঠিবৰ ইচ্ছা থাকে তেতিয়াহ'লে নাৱত উঠি পেলাই চাব পাৰে মানে এৰিয়াবিলাক, সিপিনে কি আছে, ধৰ আগৰ পিনে কি আছে, পিছৰ পিনে কি আছে, এইদৰে। আজি খুব ভাল লাগিছে, বতাহবিলাক বলি আছে ধুনীয়াকৈ এইদৰে। আমি আজি দাদাহঁতৰ সৈতে আহিছোঁ, ওপৰত তেওঁলোকে আছে, উঠি আছে সিহঁতে আৰু দেখিবলৈ পাইছে। আৰু এই চান্দুবি বিলৰ কাৰণে জেগাখিনিৰ নামো হয় চান্দুবিয়ে বুলি ক'ব পাৰি, ৰাজাপাৰা চান্দুবি বুলি কয়। এইখিনি ঠাইত, যিখিনি ঠাইত আমি বৰ্তমান আছোঁ, সেই ঠাইখিনিক চান্দুবি বুলিয়ে কয়। মানে চান্দুবি বিলৰ পৰাই নামটো পাইছে চান্দুবি জেগাটোৰ নাম। আৰু আমি ইয়াতে উঠি পেলাই একেবাৰে ওপৰত চিৰি দি গৈ থাকিলে হ'ল। ওপৰত এনেকৈ চিৰি আছে, এনেকৈ আপুনি যদি উঠি যায় খোজকাঢ়ি ওপৰত উঠি যদি যায়, তেনেহ'লে আপুনি গোটেই বিলখনৰ হেৰি আছে সেইটো আপোনালোকে চাব পাৰিব। ইয়াতে আহি কেনেকুৱা লাগিছে? কি আৰু মানে একো নোপোৱা হৈ আছোঁ। এতিয়া আমি ওপৰত গোটেই বিলখন চাব পাৰে আপোনালোকে যেতিয়া ওপৰত উঠি যাব। কি বুলি কয় এইটো? টাৱাৰ বুলি কয়। আচ্ছা, এইটো কিন্তু টাৱাৰ বুলি কয়। আৰু ইয়াত ফটো উঠিবৰ কাৰণেও ভাল, সিহঁতে ফটো উঠি আছে। এয়া ফুল আছে, ধুনীয়াকৈ ফটো উঠিবৰ কাৰণে ভাল ওপৰত উঠি পেলাই। আৰু চাব লগা ঠাই আছে বিলখনৰ, এই সকলোবিলাক ঠাই চাব পৰা যায় ধুনীয়াকৈ। এই দেখিবলৈ পাইছে চাগে, এয়া ধুনীয়াকৈ নাওবিলাক তলত ৰৈ আছে। আমি অলপ আগতে তলতেই আছিলোঁ, এতিয়া ওপৰত উঠি আহিছোঁ। দেখিবলৈ পাইছে চাগে, ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া এটা দৃশ্য। আগৰ পিনে এইবিলাক য'ত ঘৰ আছে সৰু সৰুকৈ অলপমান দেখি, সেইবিলাকত ধাবা হয়। তো কোনোবাৰ যদি ইয়াত আহি পেলাই খাবৰ মন যায়, ইচ্ছা যায়, তেনেহ'লে সেইবিলাক ঠাইত যাব পাৰে। আৰু আমি এতিয়া ইয়াতে আছোঁ, যোৱা নাই। অলপমান ফুৰিম, চাম কেনেকুৱা লাগে, কি হয়, কোনপিনে কি জেগা আছে, কি ঠাই আছে, তাৰ বিশেষত্ব কি হয়, সেই সকলোবোৰ আমি চাম। ইহঁতে আগত গৈ আছে, দাদাহঁতে, মোৰ ভাইটি আছে লগত, মোৰ পেহীৰ ল'ৰা, মোৰ বৰদেউতাৰ ল'ৰা হয় দুটাই। তো এওঁলোকৰ লগত আহিছোঁ আজি মই চান্দুবি চাবৰ বাবে। বিশেষ এটা কামতে আহিছিলোঁ, যদিও
মানে সময় থকাৰ বাবে ইয়াতে সোমালো আজি। এয়া এইপিনে আমি আহি অলপমান আগুৱাই আহিলোঁ আমি। দেখিবলৈ পাইছে ডাঙৰ হয় একচুৱেলি এই বিলটো, ডাঙৰে হয় খুব। ইমান একৰত মাটি আছে সেইটো বাৰু গম নাপাওঁ, কিন্তু ডাঙৰ হয়। এইবিলাক নাওবিলাক ইয়াত ৰখাই থোৱা হৈছে। এতিয়া হয়তো ব্যৱহাৰ কৰা হোৱা নাই যিহেতু লকডাউনো চলি আছে। লগতে জানুৱাৰী ডিচেম্বৰ মাহত মানুহ আহিলে ব্যৱহাৰ কৰা হৈ থাকে ইয়াতে। এই নাওবোৰ এতিয়া বৰ্তমান এনেকৈ থৈ দিছে। তাৰপিছত আৰু আগৰ পিনেও আছে, আগৰ পিনেও কিছুমান ঘৰ দেখিবলৈ পোৱা গৈছে। এইবিলাক ইহঁতে মোক এৰি থৈ গ'ল। ইমান ধুনীয়া এটি পৰিৱেশ, খুবেই ধুনীয়া ঠাইবিলাক। পিনে পাহাৰে পাহাৰ। বৰ্তমান চৰকাৰেও বহুখিনি ইয়াতে কৰিছে, এইবিলাক ৰাস্তাবিলাক বনাইছে, দেখিছে চাগে চৰকাৰে বা ৰাইজৰ সহযোগত এইবিলাক বনাইছে। তো আগতকৈ ধুনীয়া লাগিছে। আৰু আহোঁতেও ইমান প্ৰব্লেম পোৱা নাই, ৰাস্তাবিলাক ভাল হৈছে আগৰ তুলনাত। আগতেতো কেঁচা ৰাস্তা আছিলে, বহুখিনি প্ৰব্লেম হৈছিলে মানে চাবলৈ আহিবৰ কাৰণে চানডুবি। বৰ্তমান ইমান বিশেষ প্ৰব্লেম হোৱা নাই। ইয়াতে চাগে গছবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টে চাগে এইবিলাক গছবিলাক ৰোপণ কৰিছে। এইটো ভাল হৈছে, যিমান গছ গছনি ৰোপণ কৰিব সিমানে ভাল। আমাৰ মানে মানৱ সমাজৰ কাৰণেও ভাল থাকিব। যিমান গছ গছনি ৰোপণ কৰা হ'ব সিমানে পৰিৱেশটো ভাল হ'ব। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে ভালেই কৰিছে, বন বিভাগে এনেকৈ গছ ৰোপণ কৰি পেলাই। আৰু গছ ৰোপণ কৰিলে নহ'ব, এইটোক আমি ভাল ধৰণে চোৱা চিতা কৰি থাকিব লাগিব। আৰু এইটো দেখিবলৈ পাইছে চাগে এই বিশেষ গছডালত এইদৰে খোদিত কৰিছে কোনোবা শিল্পকাৰে। আৰু তলত লিখা হৈছে শিল্পকাৰজনৰ নাম লৱণ দাস। গতিকে ইমান ধুনীয়াকে তেখেতে খোদিত কৰিছে এই গছডালত। যাবলৈ ওলাইছো ইয়াৰ পৰা। এইটো এটা গেষ্ট হাউচ হয়। ইয়াতে কোনোবা যদি পৰ্যটকে আহিব বিচাৰে তেনেহ'লে ইয়াতে ৰখিব পাৰে বা থাকিব পাৰে।